Hey guys, welcome to my YouTube channel Uddamas Blog. অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে আমাৰ পানী ঢালি ভাত খাওঁগৈ ভাবিছোঁ। কিহেদি বনাম চাই থাকক ভিডিঅ'টো শেষলৈকে। কি হ'ব আজি ঠিক নাই আৰু দেই। জলদি এইটো থওঁ এইবোৰ আলুগুটি এইবোৰ চব মছলা চছলা চব লৈ লৈছোঁ এতিয়া জলদি আমি ধুই লওঁ চাই থাকক। জুই চুই ধৰা হৈ গ'লে এতিয়া আলুগুটি কাটি লওঁ চাই থাকক। আলু বাকলি গুচাই হৈ গ'ল এতিয়া চাই থাকক ভিডিঅ'টো। গাইছ জুই জ্বলি আছে এতিয়া কেৰাহীখন পাতি দিম আৰু কেৰাহী তেল এতিয়া গৰম হৈ গ'ল পিঁয়াজ চিয়াজ দিম আৰু দেই। ভাজি বনাই হৈ গ'ল এতিয়া খাবলৈ লৈছোঁ। এইবোৰ ভাত হৈ গ'ল কৈ দে খাওঁ এতিয়া দুয়োটা খাবলৈ লৈছোঁ। এইপিনে খালেই একদম খোৱা লাগিছে এতিয়া। গাইছ ইয়াত আছে ফ্ৰেঞ্চবিন আলুগুটি আৰু বুট দাইল। এতিয়া পিঁয়াজ চিঁয়াজ জলকীয়া চলকীয়া আছে। এইপিনে আছে আচাৰ। এতিয়া মই খাওঁ দেই। মজা কণ জলকীয়া ঘৰৰ কণ জলকীয়া একদম গাইছ পুৰা চুচি বাচি মাৰিলে বুজিছা। মই শেষেই কৰিব পৰা নাই। আপোনালোকে ক'ব কোনে কোনে পইতা ভাত খাই ভাল পায় কমেণ্ট কৰি জনাব। গৰমত পইতা ভাত খাই মজা লাগে আৰু স্বাস্থ্যমানৰ ভাত চাই হওক চুচি মাৰি শেষ হৈ গ'ল। এয়া একদম পুৰা চুচি বাচি লগ পাই আছোঁ বাৰু এইখিনি চিজিল কৰি লওঁ। খাই বৈ আজৰি হ'লেও একদম চব চিজিল কৰি ল'লোঁ। ঘৰত কোনোবাই একদম পুৰা ভাগৰ লাগিছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি কোনোবা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।